নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ' তো এইটো ভিডিঅ'ত মই ক'ম যে অমৃত বৃক্ষ আন্দোলনৰ গছপুলি যোনটো আপুনি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ ফৰ্মখনত লগাব তো ফটোৰ সাইজটো কিমান হ'ব লাগিব তো সেইটোৱে এইটো ভিডিঅ'ত ক'ম আৰু আপোনালোকক দেখুৱাম যে কিমান সাইজৰ ফটো ইয়াত ফিট হ'ব তো আপুনি চাব পাৰিছে এই ফৰ্মখন আপুনি ইয়াত দুটা স্লট পাব যে দুটা স্লটত আপোনাৰ দুখন ফটো লগাব লাগে তো এই দুখন ফটোৰ জোখ কিমান হ'ব সেইটোৱে মই এইটো ভিডিঅ'ত দেখুৱাম আৰু ভিডিঅ'টো শেষলৈকে চাব ভালকৈ চাব তেতিয়াহে আপুনি বুজি পাব আৰু মই আপোনাক স্কেলৰ সহায়ত দেখুৱাম যে কিমান সাইজৰ হয় যদি ভিডিঅ'টো হেল্পফুল লাগে প্লিজ লাইক এটা কৰি দিব চেনেলত নতুন হ'লে সাবস্ক্ৰাইব কৰি দিব আৰু মোষ্ট ইম্পৰ্টেণ্টলি যেটো আপোনাৰ কৰিব লাগে এজন ভাল নাগৰিক হিচাপে শ্বেয়াৰ কৰি দিব কাৰণ এই বস্তুটোৱে আপোনাৰ বন্ধু বান্ধৱী সকলোকে সহায় কৰিব তো বলকচোন চাওঁ জোখটো কিমান দিকটো যদি আপোনালোকক দেখুৱাও দিকটো ইয়াত হ'ব চক 4.2 ইঞ্চ হৈছে আপোনাৰ দিঘে তাৰ পিছত প্ৰস্থটো হ'ল গৈ আপোনাৰ ইয়াত 3.2 ইঞ্চ তো এটো হ'ল প্ৰস্থ আৰু যদি এনেকে কৰ্নাৰ টু কৰ্নাৰ মাৰো তেনে ক্ষেত্ৰত আপুনি 5.2 হয় তো এটোৱে হ'ল একচুৱেল জোখ যোনটোৱে ফিট হৈ যাব এইটো পেজত তো এইটোৱে আছিল ফটোৰ জোখ যে ফটোৰ সাইজটো কিমান হ'ব লাগে আপুনি এই জোখটো লৈ আপুনি যিকোনো ফটোশ্বপ দোকানত যাব তাত গৈ আপুনি ক'ব যে এইটো জোখৰ ফটো বনাই দিব লাগে তো ডেফিনেটলি সিহঁতে ফটো বনাই দিব আপোনালোকক সেইটো জোখৰে ফটো বনাই দিব আৰু এইটো ডেফিনেটলি ইয়াত ফিট হৈ যাব তো ভিডিঅ'টোত ইমানেই আছিলে ধন্যবাদ জয় আই অসম